এতিয়া আমি বেছি দেৰি নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি টিকটকৰ মক্কেলৰ বিষয়ে কথা পাতিম। মই স্কুলত কাহি কিয়া মই স্কুলত পঢ়বা নাজানো আমি ভাত খাবা যাওঁ মোক মায়ে ঘৰত ভাত নেদে স্কুলত ভাত খাবা যাওঁ কাহি লৈ যায় কাৰণে কি কৰি দেখোন ভাত খাবাহে যায় দেখোন আমাৰ ভণ্টিয়ে বোলে স্কুলত ভাত খাবলৈ যায় বোলে লুকিয়াকৈ পঢ়িবলৈ যায় বোলে ভাত খাবলৈ। मक्केल বিলাক কাম নাই বন নাই मार साले का खोपड़ी तोड़ न टीवी दिला दिया न पंखा दिला दिया ओ ससुर जी साहब তোমালোকৰ মা দেউতাই ভাবিছে মোৰ ল'ৰা কিবা এটা কাম কৰি ঘৰত কিবা এটা কাম দেখুৱাব বুলি ভাবি আছে তুমি কৰিছা টিকটকৰ বাল।